খ্ৰীষ্টানপাৰা গাঁওখনৰ যিহে পানীৰ অৱস্থা হৈছে ৰাইজে চালে মানে মানে বেয়া লাগিব। মানে এই ওচৰৰে গাঁও আছে, গাঁও এখন আছে, এখন মন্দিৰ আছে, মন্দিৰ ৩-৪টামান ঘৰ আছে, ঘৰ গ'লে গোটেই পানী দি মানে ৰাতিৰ ভিতৰতে পানী দি মানে এনেকুৱা পানী আহিছে মানে মানে পানী ৰাখিব নোৱাৰে, মানে কোনো মানে ঘৰ দুৱাৰ মানে ভাঙি লৈ যাই আছে। তাৰপিছত এই নদীটো যোনটো মহানদী বুলি কয়, মহানদীটো মানে যোনটো নদীটো পানী যাব লাগে সেই নদীটো পানী নাযাই পেলাই কি কৰিছে মানে জংঘলেদি ভৰ্তি হৈ পেলাই নদীটো পানীটো মানে গাঁৱত সোমাইছে। মানে গাঁৱত সোমাই মানে এনেকুৱা অৱস্থা কৰিছে, মন্দিৰ আছে, ঘৰ আছে, এইবিলাকৰ মানুহৰ অৱস্থা মানে একদম বিহান হৈ গৈছে। মানে তাৰ কাৰণে চৰকাৰক এইটোৱে জনাব খুজিছোঁ যে এই নদীটোৰ কাৰণে JCB খান্দাই পেলাই যদি নদীটো যদি অলপ বহল কৰি দিলে হয় তেনেহ'লে আমি অতি সন্তুষ্ট হ'লো হয়। তো ৰাইজে আমি কষ্ট কৰি আছোঁ, বছৰে খান্দি আছোঁ, কিন্তু খান্দি পেলাই আমাৰ লাভ হোৱা নাই। তো ৰাইজৰ ফালৰ পৰা খান্দি আছে, কিন্তু চৰকাৰৰ ফালৰ পৰা কোনো যদি ইয়াৰ পৰা JCB লগাই যদি খান্দি যদি বহল কৰি দিলে হয় দলংখন বা নদীটো বহল কৰি দিলে ইমান পানীখিনি এইপিনে নদীৰ ফালে গুচি গ'ল হয়, মানুহৰ এই যে গাঁওখন বা মন্দিৰখনৰ কোনো সুবিধা নপৰিলে হয়। কিন্তু ৰাইজে এতিয়া বছৰে কৰি থাকিলেও কিন্তু ৰাইজৰ কাম পাৰ বান্ধিছে, পাৰটো কাম কৰা নাই। সেয়ে অনুৰোধ কৰিছোঁ যে ৰাইজৰ যোনটো অসুবিধা হৈছে অসুবিধাটো চৰকাৰে যেনে সুবিধাটো আমাক অতি সোনকালে যে মেৰামতি কৰি পেলাই ভাল কৰি দিলে হয় সেইটোৱে ক'ব বিচাৰিছোঁ। মই পানীৰ বিষয়লৈ ক'ব বিচাৰোঁ যে নমস্কাৰ, মোৰ নাম লক্ষীৰাম মুৰাৰী। আজি আমাৰ উত্তৰ খ্ৰীষ্টানপাৰা এৰিয়া BTAD আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্ট জিলা মানে পানী এনেকৈ অসুবিধা হৈছে। যোৱাকালি ৰাতিপুৱা এনেকৈ বৰষুণ পৰিছে আৰু আজি অৱস্থা মানে আমাৰ উত্তৰ খ্ৰীষ্টানপাৰা শিৱ মন্দিৰ প্ৰাংগণত উপস্থিত হৈ লগতে আমাৰ দিলীপ ভূঞা ডাঙৰীয়া খেতৰ ঘৰৰ অৱস্থা দেখা পাই বহুতে বেয়া লাগিছে। আজি যিখিনি পানী হৈছে মানে আপোনালোকে অনুভৱ কৰিব পাৰিব যে মানে চবৰে মানে অসুবিধা কৰিছে, ক্ষতিপূৰণ কৰিছে, লগতে চোতালত পানী ভৰি মানে ঘৰৰ ভিতৰত পানী সোমাই আজি সিহঁতে মানে টোপনি মাৰিব পৰা নাই, সিহঁতৰ বৰ মানে অসুবিধা হৈছে। মানে থাকিব ব্যৱস্থা নাই, মানে চোলা চকা জ্বলাই মানে ভাত পানী খাব ব্যৱস্থা মানে চব এইবিলাক মানে ক্ষতিপূৰণ কৰিছে। আৰু মই এইটোৱে অনুৰোধ কৰিব বিচাৰোঁ যে আমাৰ যোনটো নদী আছে সেইটো নদী যাতে মেৰামতি কৰি দিয়ে যেন। নদীটো আমাৰ আহিছে ইফালে আমাৰ হাতীগড় ইফালে যোনটো মৰা নদী আছে সেইটো এনেকে হৈ আমাৰ উত্তৰ খ্ৰীষ্টানপাৰা ওলাই এনেকে মানে ডাইৰেক্টলি গৈছে ইফালে আমাৰ কি বুলি কয় খ্ৰীষ্টানপাৰা এনেকে হৈ গুচি গৈছে। তো সেইটো আমাৰ উত্তৰ খ্ৰীষ্টানপাৰা চাইড মানে কাষেদি ওলাই মানে মন্দিৰ কাষেদি আহি আৰু যিহেতু মৰা নদীখন ভাঙি মানে বহুত বেয়াকে ভাঙি আমাৰ চাইডে মন্দিৰেদি গৈ মানে বহুতে মানে অসুবিধা কৰিছে আৰু গোটেই মানে মন্দিৰত পানী সোমাই গৈছে। আমাৰ মৰা নদী বুলি কয়, নামটো মৰা নদী। তো মানে মৰা নদীটো জাম লগাৰ কাৰণে মানে বিশেষ পানী আহিব পৰা নাই, মৰা নদীটো যোনটো নদী আছে সেইটো দি আহিব পৰা নাই জাম লগাৰ কাৰণে। বিশেষকে মানে কাটি খেনে পানীটো আহি আমাৰ ঘৰৰ মানে কাষেদি আহি মন্দিৰত মানে তেনেকে মানে ঢাকা লাগি মানে মন্দিৰখন মানে পৰিস্থিতি বেয়া কৰিছে আৰু ঘৰ চোতালবোৰ মানে বেয়া কৰিছে। কালি ৰাতিৰ পৰা এনেকে পানী আহিছে মানে আমি শুব পৰা নাই বা আমি ভাত খাব পৰা নাই। আমাৰ ওচৰতে এটা নদী আছে মৰা নদী বুলি, সেই নদীৰ পানীটো মানে নদীটো পুৰা মানে বন্ধ হৈ গৈছে, নদীটো একদম বন্ধ হৈ পেলাই জবৰ চবৰ লাগি পেলাই পুৰা বন্ধ হৈ গৈছে আৰু গোটাই নদীটো আমাৰ এই ঘৰ ফালেদি আহি আছে। আহি পেলাই মানে আমাৰ কালিৰ পৰা অলপ বৰষুণ হ'লে মানে আমাৰ ইয়াতে পানী হৈ যায়, মানে পুৰা সোমাব নাপাওঁ বা শুব নাপাওঁ বা কিবা খাব নাপাওঁ, একো 2 দিন 3 দিন লাগি আমি লঘনে ৰাস্তাত ৰখি থাকিব লগা হয়। আমাৰ চৰকাৰে এতিয়া যেতিয়া ভোট আহিব তেতিয়াই মানে আমাৰ ওচৰত আহে আৰু যেতিয়া মানে ভোট গুচি যায় তেতিয়া আমাৰ সুধিও নাচায়। আজি চাওঁ এই অৱস্থা, আজি মানে পানীৰ কাৰণে আমি শুব পৰা নাই বা খাব পৰা নাই। কিন্তু এজনো আমাৰ ব্যক্তিগত মানে এজনো অহা নাই, আমি যি কেনেকে কৰি আছে কি কৰি আছে বা পানী হৈছে ফোন কৰি আছোঁ তেতিয়াও আমাক মানে সহায় সহযোগ একো দিয়া নাই আমাক। আমি এই অৱস্থা আছোঁ যি মানে চুলি পুলি লৈ পেলাই গোটাই আমি কৰি আছোঁ এনেকৈ। যি আমি এইখিনি অনুৰোধ কৰোঁ যে চৰকাৰ ফালেদি আমাৰ যদি নদীটো আমাৰ যদি ঘূৰাই দিয়ে তেতিয়াহ'লে আমি অলপ সুখতে পাওঁ। আৰু আমাৰ মন্দিৰ আছে, মন্দিৰৰ অৱস্থা বেয়া হৈ গৈছে। তো এইটোৱে যদি নদীটো ঘূৰাই দিয়ে মন্দিৰটো আমাৰ সহায় পায়, আমিও সহায় পাওঁ। নহ'লেতো যদি জোৰকে বৰষুণ দিয়ে তেতিয়াহ'লেতো আমাৰ মানে ইয়াৰ পৰা ঘৰ চৰ ভাঙি যাব বা আমিয়ে পলাব লগা হৈ যাব বা আমিয়ে ভাঙি যাব লাগিব ৰাতি আহিলে। দিনত আহিছে বা ৰাতি কম আহিছিল বুলি আমি অলপ ৰখি পেলাই ৰাস্তাত ৰখি পেলাই আছোঁ, যদি ৰাতি আহে তেতিয়া আমি কি কৰিম? लेकिन हमारी सरकार আমাক দি মানে এটা সহায় নেদে, সুধিও নাচায় আমাক। ঠাইখিনি গাঁও হলো উত্তৰ খ্ৰীষ্টানপাৰা আর জিলা আমার ওদালগুৰি আর থানা আমার পানারি। আমাক যদি নদীটো ঘুরাই দেয় বা নদীটো আমার এইফালে সাফা করে দেয় আর আমার কি বলি কয় মন্দিরটো অলপ মানে
চোৱা চিন্তা কৰি দিয়ে বা আমাৰ ঘৰখিনি চোৱা চিন্তা কৰি দিয়ে, তেতিয়া আমি বিৰাট ভাল পাওঁ আৰু মানে খুঁটি মানে একদম মানে পুৰা ঘৰ ভিতৰত পানী সোমাই পেলাই গোটাই মানে চাউল দালি আটা বাটা যিমান আছিল চব মানে পানী সোমাই পেলাই নষ্ট হৈ গৈছে।